পালিহি ইমান দিনৰ মূৰত আহিলি পাই এয়া কি ফুট নাই সেন্দুৰ নাই মূৰত উৰণি নাই তোৰ শাহুৱেটো কেনেকে কেনেকে আহিবলৈ দিলে কাজিয়া চাজিয়া কৰি আহিছ নেকি আগতে এতিয়া ফোন কৰ শাহুলে এতিয়া ফোন কৰ আৰু পালোহি বুলি ক'ব নোৱাৰি তোৰ কথা খানা কি খাবি আজি আকৌ বৃহস্পতিবাৰ হ'ল নহয় তোৰ আকৌ শহুৰৰ ঘৰত আজি মাছ মাংস কণী এইবোৰ একো নাখায় ইয়াতো খাব নালাগে দে আমিও মানে আজিকালি সেই বৃহস্পতিবাৰে মাছ মাংস খোৱা বন্ধই কৰিছো তই কমচে কম সেই জোঁৱাইৰ মনটো ভাল লগাব লাগে তোৰ ঘৰত সেই মেখেলা চাদৰযোৰ পিন্ধি থাকিব পাৰ কি সিও এইবোৰ বেয়া পায় জিন্স ফ্ৰক পিন্ধিব দিয়ে কথা কৈছে বিচাৰি বিচাৰি বিয়া পাতিছে সিহঁতি মানে বিয়নী বিয়াৰ পাছত মেখেলা চাদৰযোৰ পিন্ধিলেহে আকৌ বোৱাৰীজনীক ভাল লাগে এইবোৰহে আমাৰ পৰিচয় এইবোৰহে আমাৰ সংস্কৃতি নে কি কয় আপুনিও বেয়া পায় হ'ব ভালেই লাগিছে কথাটো শুনি পিছে আপোনাৰ যে মনটো ইমান বহল আপোনাৰ অন্তৰখন যে ইমান মানে আপুনি ঠেক নহয় ভাল লাগিছে দেই বহুত ভাল লাগিছে কথাটো শুনি দেখিছনে 9 বাজিলে হেৰো তই এতিয়ালৈকে শুই আছ জোঁৱাইক এনেকে কোনে খানা বনাই দিয়ে বেচেৰাটো নিজে বনাই মেলি খাই যাবলগীয়া হয় চাগে দেখিছা তই চুটি স্কাৰ্ট এইসোপা পিন্ধি পেলাই তই ফেচবুকত কেলে ফটো দিয় তোৰ গোটেই ফেচবুকডাল তোৰ শহুৰৰ ঘৰ মানুহে ভৰ্তি হৈ আছে পিছত আমিহে কথা শুনিবলৈ পাওঁ নাক কাণ কটা কাম নকৰিবি কিন্তু কৈ দিছো এতিয়া ফটো ডিলিট কৰ তই পিছে কিমান দিন থকাকে আহিছ এসপ্তাহ নাই তই এসপ্তাহ থাকিব নোৱাৰ দেই সেই জোঁৱাইক কবি 2 দিন যেনে তেনে থাক তাৰপিছত তাক টিকেট কৰিবলৈ কবি আমি আৰু তোক ইমান দিন ঘৰত ৰাখিব নোৱাৰো দেই কৈ দিছো বিয়া দিয়ে ছোৱালী ইমান দিন মাকৰ ঘৰত থাকে নেকি তই জোঁৱাইক ইমান কাম কেলে কৰিবলৈ দিয় কালি ভিডিঅ' কলত দেখিছো নহয় বাচন ধুই আছে আজি আকৌ ঝাৰু দি আছে এইবোৰ কাম তইহে কৰিব লাগে তোক আমি কি কাৰণে বিয়া দিছো ঘৰততো এইবোৰ কাম কেতিয়াও কৰা নাছিলি এতিয়া গিৰিয়েৰৰ ঘৰত গৈ তোৰ কমচে কম সেই কামবোৰ কৰ তই জোঁৱাইক নাম কাঢ়ি কেলে মাত জোঁৱাই তোৰ গিৰিয়েক আৰু গিৰিয়েক হৈছে পতি পৰমেশ্বৰক কেতিয়াও সি বুলি নাম কাঢ়ি কেতিয়াও মাতিব নাপায় বুজি পাইছ নাই তই আপুনি বুলি কবি আজিৰ পৰা